সকলোকে নমস্কাৰ জনাই আজি অসম জাতীয় বিদ্যালয় শিক্ষা পৰিষদৰ দ্বাৰা আয়োজিত 2024-25 বৰ্ষৰ 6 মাহিলী পৰীক্ষাৰ প্ৰথম শ্ৰেণীৰ পৰিৱেশ বিষয়টোৰ এখন প্ৰশ্ন কাকত লৈ আহিছো। আশা কৰিছো সকলোৱে উপকৃত হ'ব। যিসকলৰ বাবে ভিডিওটো উপযোগী বুলি ভাবে তেখেতলোকে লাইক এটা কৰি থৈ যাব আৰু যিসকলৰ প্ৰয়োজন নাই বুলি ভাবে তেখেতলোকে স্কিপ কৰিব পাৰে। তেতিয়াহ'লে আহক আজি আৰম্ভ কৰোঁ। এই পেপাৰখনত প্ৰথমতে নাম আৰু ৰোল নং লিখিবলৈ দিয়া আছে। যিহেতু প্ৰথম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে ইয়াৰ আগলৈকে ৱৰ্কশ্বিটতে প্ৰশ্ন উত্তৰবিলাক কৰি আহিছে, সেইকাৰণে তেওঁলোকৰ সুবিধাৰ কাৰণে মই এখন প্ৰশ্ন কাকতখনেৰে এটা ভিডিঅ' প্ৰস্তুত কৰিবলৈ লৈছোঁ। প্ৰথম প্ৰশ্নটো দিয়া আছে, তলৰ ছবিটো ভালকৈ চোৱা আৰু ছবিটোত থকা তিনিকোণীয়াবিলাকত সেউজীয়া, চাৰিকোণীয়াবিলাকত মটীয়া আৰু ঘূৰণীয়াবিলাকত বেঙুনীয়া ৰং দিয়া। তাৰমানে আকৃতিবিলাকত কি ৰং দিব লাগে ইয়াত নিৰ্ধাৰিত কৰি দিছে আৰু সেইমতে উল্লেখ কৰি দিয়া ৰংকেইটা দিব লাগে। ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্নটো দিয়া আছে, তলৰ ছবিবোৰ চোৱা আৰু কাৰ কি নাই সেইমতে আঁকি দিব লাগে। যেনে চৰাইজনী বা চাইকেলখনৰ ইয়াত কোনোবা এডোখৰত এটা অংশ নাই, সেই অংশটো আঁকি দিব লাগে। এইবিলাক কিতাপত কৰোৱাই থোৱা আছে, তাৰ পৰাই দিয়া হৈছে। আৰু 3 নম্বৰ প্ৰশ্নটো দিছে, তলত দিয়া ছবিবোৰৰ যাৰ যি ৰং সেইমতে ৰং কৰা। 4 নম্বৰ প্ৰশ্নটো দিয়া আছে, জীৱবিলাকত পাতল সেউজীয়া আৰু জড়বিলাকত ৰঙা ৰং দিয়া। ইয়াৰে জীৱ আৰু জড়বিলাক বাছি তাতে ৰং নিৰ্ধাৰিত কৰি দিয়া ৰংকেইটা দিব লাগে। 5 নম্বৰ দিয়া আছে, তলৰ ছবিবোৰ চোৱা, ফলৰ ছবিবোৰত ৰাইট চিন দিয়া। অকল ফলৰ ছবিকেইটাত ৰাইট চিন দিবলৈ কৈছে। ইয়াৰ পিছৰ প্ৰশ্নটো 6 নম্বৰ প্ৰশ্নটো দিয়া আছে, সঁচা নে মিছা লিখা। যিবিলাক বাক্য সঁচা সেইবোৰৰ সোঁফালে থকা কাষৰ ঘৰটোত ৰাইট চিন আৰু মিছাবিলাকত কাটা চিন দিব লাগে। যেনে মাছ পানীত থাকে, সঁচা নে মিছা ভাবি চিন্তি ৰাইট চিন বা কাটা চিন দিব লাগে। এনেকুৱা ধৰণে প্ৰায় 10টা প্ৰশ্ন ইয়াত দিয়া হৈছে। এইকেইটা প্ৰশ্নৰ উত্তৰ আপোনালোকে ঘৰত অভ্যাস কৰাব পাৰে। তাৰপিছত 7 নম্বৰ প্ৰশ্নটো দিছে, তলৰ অমিল ছবিটোত কাটা চিন দিয়া। ইয়াৰে 4টা ছবি দিয়া আছে, 4টা ছবিৰে যিটো ইয়াৰ লগত নিমিলে সেইটোত কাটা চিন দিব লাগে। এনেকৈ ইয়াতো দ্বিতীয় স্তৰলৈকে কেইবাটাও প্ৰশ্ন দিয়া আছে। আপোনালোকে এইকেইটা যদি ঘৰত অভ্যাস কৰাই সিহঁতৰ পৰীক্ষাত কৰাবৰ কাৰণে সুবিধা হ'ব। তাৰপিছতে 8 নম্বৰ প্ৰশ্নটো দিয়া আছে, তলৰ ছবিবোৰ চোৱা আৰু বনৰীয়া জন্তুবোৰত পাতল নীলা ৰং দিয়া। ইয়াৰে বনৰীয়া জন্তু আৰু ঘৰচীয়া জন্তু কেইটামান দি থোৱা আছে। যিবিলাক বনৰীয়া জন্তু সেইবিলাকত পাতল নীলা ৰং দিবলৈ কৈছে। 9 নম্বৰ প্ৰশ্নটো দিয়া আছে, ক অংশৰ লগত খ অংশ আঁচটানি মিলাই লিখা। ক অংশত কঁঠাল বা কল এনেকুৱা ধৰণৰ ছবি দিয়া আছে। ইয়াৰ লগত খ অংশটো মিলাব লাগে। কঁঠালটোৰ লগত পাতখিলা বা কলৰ লগত কলপাতখিলা এনেকুৱা ধৰণে মিলাই লিখিব লাগে। তাৰপিছতে 10 নম্বৰটো দিয়া আছে, কোনটো কামৰ বাবে তলৰ কোনটো বস্তু ল'ব। শুদ্ধ ছবিটোত কাষত থকা আখৰটো কাষৰ খালী বাকচটোত লিখা। ইয়াত প্ৰথম প্ৰশ্নটো কৈছে যে তুমি এটা গছ পুলি ৰুবলৈ লৈছা, তলৰ কোনটো ল'বা। এইখিনি আচলতে ল'ৰা ছোৱালীবিলাকৰ ধাৰণা থাকিব লাগিব, তেতিয়াহে প্ৰশ্নকেইটা কৰিব লাগিব আৰু কৰিব পাৰিব। তাৰমানে লাগিব নহয়, ভুল হৈ গৈছে। তো দ্বিতীয়টো কৈছে তুমি ছবি আঁকিবলৈ লৈছা, তলৰ কোনটো ল'বা। তাৰপিছতে কৈছে দেউতাই দোকানৰ পৰা চকলেট কিনিছে, দোকানীজনক দেউতাই কি দিব। মাছমৰীয়াই বিলত মাছ মাৰিবলৈ গৈছে, তলৰ কোনটো ল'ব। ইয়াৰে মাছ ধৰা সঁজুলি এনেকুৱা জাতীয় এটা লেচন আছে, তাৰ পৰা এইখিনি প্ৰশ্ন দিয়া হৈছে। তাৰপিছত প্ৰশ্নটো দিছে 11 নম্বৰ, যিকোনো দুবিধ পানীত ফুলা ফুল, যিকোনো দুবিধ মাটিৰ তলত হোৱা পাচলি, যিকোনো নাম লিখিব লাগে, গছৰ নাম। তাৰপিছত একেবাৰে শেষৰ প্ৰশ্নটো দিছে, তলৰ ছবিখনত থকা 10টা ভুলত কাটা চিন দিয়া। ইয়াৰে 10 নম্বৰ আছে, 10টা ভুলত কাটা চিন দিয়াটো 10 নম্বৰ আছে। যিকোনো দুবিধ গছৰ নাম, যিকোনো দুবিধ ফলৰ নাম, এনেকুৱা জাতীয় আৰু বহুত প্ৰশ্ন কিতাপখনত আছে, পৰিৱেশৰ কিতাপখনত। সেইখিনি প্ৰেক্টিছ কৰালেও আপোনালোকে নিজৰ ল'ৰা বা ছোৱালীটোক পৰীক্ষাত নাৰ্ভাছ হোৱাৰ পৰা বচাই ৰাখিব পাৰিব, নহয়নে বাৰু। অকণমান ঘৰত সিহঁতি যদি ইয়াৰ ধাৰণা এটা পায় প্ৰশ্ন কাকতখনৰ, তেতিয়াহ'লে সিহঁতৰ পৰীক্ষাৰ কাৰণে যিটো ভয় সেইটো আঁতৰি যাব। আৰু এই প্ৰশ্ন কাকতখন যোৱা বছৰ 2024-25 বৰ্ষৰ 6 মাহিলী পৰীক্ষাৰ। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। যদি ফেচবুকত চাই আছে মোৰ পেজটো ফ'ল' কৰিবলৈ নিশ্চয়কৈ নাপাহৰিব। আজিলৈ আহিছোঁ আৰু ভুল ত্ৰুটিবিলাক মাৰ্জনা কৰিব। ধন্যবাদ।